राज्य सभा बिसायख'थियाव प्रमद बर'ख मदत फोरमायनायनि थाखाय एजिपि आरो AIUDFख साबायखर जासिबाय UPPLनि गाहाय नेहाथारि राजु कुमार नार्जारिया। क'क्राझारनि UPPLनि मिरु मावखुलियाव खौरां मेलाव नार्जारि बिथाङा बड'लेण्ड ओनसोलनि थाखाय मोनसे जारिमिनारि बुब्लि होनना बिबुंथि खालामो। बिथाङा बुंबावदि संसदआव गोबां थान्दै मोनोब्ला बड'लेण्डनि रायजोफोरनि गारां आरो जेंना हादोरारि खोलोबाव गोबां गोहोगोरायै दैखांनो हागोन होनना बिबुंथि खालामो। जहबार हांखदर नमिनेशन जोवाकाली হৈ গ'ল। नमिनेशन হৈ যোৱাৰ পিছত আমি গম পালো আজি স্ক্ৰুটিনি আছিলে। স্ক্ৰুটিনি হোৱাৰ সময়ত দেখা পালো যে ইয়াত কোনো বিৰোধিতা নোহোৱাকৈ আমাৰ দলৰ মাননীয় সভাপতি ৰমদ বৰ'খ ডাঙৰীয়া নিৰ্বাচিত হৈ গ'ল। নমিনেশনটো একসেপ্ট হৈ গ'ল। যদিও সার্টিফিকেটটো 9 তাৰিখত দিব, 9 তাৰিখ মাৰ্চত সার্টিফিকেটটো দিব, কিন্তু আজি আমি ক'ব পাৰো যে তিনিজনেই জিকিলে আৰু আমাৰ UPPL দলৰ ৰমদ বৰ'খ ডাঙৰীয়া অসম গণ পৰিষদৰ সহায়ত আৰু AIUDFৰ সহায়ত যেহেতু নিৰ্বাচনটো নহল, ইলেকশনটো 16 তাৰিখ মাৰ্চত আছিলে, কিন্তু এতিয়া ইলেকশনৰ দৰকাৰ নপৰিব। প্ৰপ'জালৰ কাৰণে 10 জন লাগে। আমি দুইটা সেট নমিনেশন সাবমিট কৰিছিলোঁ। এটা সেট নমিনেশনৰ আমাৰ 7 জন UPPL আৰু 3 জন আমাৰ AGP AIUDF দলৰ মানে সিগনেটাৰী বিলাকে MLA বিলাকে সহি কৰিছে। আৰু সেকেন্ড জনটো আমাৰ নমিনেশনৰ সেট আছে, তাতে 7 জন AGP আৰু বিভিন্ন দলৰ 3 জন প্ৰপ'জাৰ হিচাপে সহি কৰিছে। টোটাল 20 জন MLA প্ৰপ'জ কৰি পেলাই নমিনেশনটো সাবমিট কৰা হ'ল। এই কাৰণে আমি UPPL দলৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ তেখেতসকলৰ মাননীয় MLA সকল আমি UPPL দলৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। AIUDF দলৰ যিখিনি MLA সকল আমাৰ UPPL দলৰ প্ৰাৰ্থীক প্ৰপ'জাৰ হিচাপে সহি কৰিলে তেখেতসকলক ধন্যবাদ যাচিছো। লগতে আমাৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দক ধন্যবাদ জনাইছো। তেখেতসকলে কোনো অপোজ নকৰিলে, কেণ্ডিডেট থিয় নকৰালে। আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দক আমি ধন্যবাদ জনাইছো। তেখেতসকলেও